এতিয়া মই এইখিনি মই কাটি লৈ যাম বাৰু। সেই কাটি কিনে এতিয়া মই এই কলগছত লগাব লাগিব। আপোনালোকক আজি স্বাগতম জনাইছোঁ। এইখিনি মই তাক কলগছত লগাব লাগিব। আজি দেৱালীৰ কাৰণে মই কলগছত লগাম, আপোনালোকে চাব পাৰে। কলগছত এইখিনি মানে কলগছৰ ভিতৰত যে লগাই, আপোনালোকে লগাই চাগে চাব। মই এইখিনি কেইটামান লৈছোঁ। এইখিনি কাটি লৈছোঁ বাৰু। উঠনি আধা কাটিছিলে, মই বেছিকৈ কাটি দিছোঁ। এতিয়া এইখিনি মিলাই ল'ম। মিলাই কেনে বাটত আপোনালোকক দেখুৱাই দিম কেনেকৈ লগাম। মই লাষ্টৰ ভিডিঅ'ত দেখা পাব আপোনালোকে। এইখিনি মিলাই দিম মই। ফাইনেলি হৈ গৈছে। আৰু এইখিনি আছিলে কাটা কেইটামান। মই মানে বাটত লগাব লাগিছিলে না, এইটো বাটত এতিয়া মই পুতি দিম লাইন লাইনকৈ। মানে মই আজি ডিচিশ্যন লৈছোঁ, বাটত মানে লাইন লাইনকৈ আজি মই কলগছ লগাই দিম। কলগছত মানে এইটো কাটি কেনে মই মানে লগাব লাগিব। কি কয় এইটো, এয়া কলগছ হ'ব লাগিব না। মই বাটত লাইন লাইনকৈ কিবা কৰিবৰ কাৰণে এইটো ৰখাই দিছোঁ। আপোনালোকে চাব পাৰে, মই দেখুৱাই দিম আপোনালোকক বাৰু। Of course. বহুত গৰম বেছি, থাকিব পৰা নাই। ৰ'দৰ কোবত সৰু গছ অলপ বহি লওঁ। मजाक আজি কলপুলি কাটিব। এতিয়া চাব পাৰে, কলপুলি ল'ব হৈছে। এতিয়া বাগানত আছোঁ, বাগানত আহি আছোঁ। এতিয়া কলপুলি কাটিবলৈ পুৰা ভাল ভাল কলপুলি আছে, চাব পাৰে। কলপুলি আছে ওপৰৰ ফালেও। এতিয়া মই ল'ম কলপুলি। এতিয়া ইফালৰ পৰাই ল'ব লাগিব। এতিয়া মই বাচিব লাগিব। এতিয়া মই আহি আছোঁ, বিচাৰি আছোঁ, পোৱাই নাই। এটা ভাল ভাল পুলিয়ে নাই। ইফালে নাই, ভাল নহয় পুলিকেইটা। এইটোকে লওঁ নেকি এটা, এইটোকে ল'ব লাগিব। এইটোকে ল'ম এতিয়া মই। চাব পাৰে, এইটো লৈছোঁ মই। এইটো এটা পালোঁ আৰু এইটো এটা থাকিব। এতিয়া আৰু আগত পাম। এতিয়া বিচাৰি এইটো এটা পাইছোঁ, টেকেলি বৰলৈ আছে। এতিয়া বাৰু আহিছোঁ, এটা খাইছোঁ। এইটো এটা পাইছোঁ। কাবলে টেকেলি বৰল লোৱা। এইটো পালোঁ।
আমাক কমতে 5-6 জোপা 10 জোপামান পুলি লাগিব এতিয়া। এইটো এটা পাইছোঁ আৰু এটা পাইছোঁ, এইটো পাইছোঁ, এইটো এটা অলপ ঠিকে আছে বাৰু, এইটো অলপ গাত কিবা লাগি গৈছে। এইটো এটা পাইছোঁ, এইটো এটা। আপোনালোকেতো গমেই পোৱা নাই এইটো মই কিহত দিম, এইটো মই দেখুৱাই দিব পাৰোঁ। এইটো এটা মোৰ ভাইটি লৈ যাব, এইটো মোৰ ভাইটি লৈ গৈছে। এইটো আমাৰ ৰেল লাইনৰ ওপৰতে আছে বাগান। এফালে পূৰা কাৰোবাৰ কল লগা হ'লে আহি যাব পাৰে, এফালে পূৰা বাগানত কল আছে। বহুত গৰম লাগি যায়, কল পুলিবিলাক কাটোতে হ'ব লাগি বেছিকৈ মোৰ। আহি যাওক, কাটি বেছিকৈ আৰু ফাইনেলি সেইখিনি হৈ গ'ল কাটা আমাৰ। এইখিনি মানটো উঠাব। এতিয়া মই এইখিনি কাটি কুটি ইয়াতে লৈ যাম, এতিয়া ঘৰত দেৰি হ'ব, সেইটো কাৰণে ইয়াতে এতিয়া মই কাটি কুটি লৈ যাম। আপোনালোকে চাব পাৰে, চব কাটি কুটি লৈ যাম। ইয়াৰ পৰাই মই দেৱালী বুলিকে মই কাটি লৈ যাম ইয়াৰ পৰাই। এইখিনি অলপ জোখমতে কাটিম আমি। ইয়াৰ পৰা আমাক লাগে 20টা। এফালে আমাৰ ভাইটি কাটি আছে, এফালে গুচাই আছে সি, তাতে আৰু এফালে আমি কাটি আছোঁ পূৰা জোখত। আপোনালোকে চাব পাৰে, জোখত কাটি ল'লে মানে আমাৰ কাৰণে বেছি ভাল হয়, চবফালে ওখ চাপৰ নহয় আৰু চাইও ভাল লাগে বস্তুটো। আপোনালোকে চাব পাৰে বস্তুটো, আজি দেৱালী না, আমি দেৱালীৰ কাৰণে এইটো মই কাটি আছোঁ। ফাইনেলি আমাৰ কাটি হৈছেহি আৰু এতিয়া আপোনালোকে চাব পাৰে এইখিনি হৈছে ফাইনেলি কাটি হোৱাৰ পিছত এতিয়া লৈ যাম আমি। এইখিনি আছে আৰু কেইটামান কাটিলোঁ। আজি দেৱালী আছে, দেৱালীত আমি সেই লগাব লাগিব, সেইকাৰণে কাটি আছোঁ। এতিয়া আপোনালোকে চাব পাৰে মই ইমান ডাঙৰ কল বাগানৰ মাজত আছোঁ, সিফালেও আছে, পিছফালে আপোনালোকে চাব পাৰে ইমান লাম্বা বাগান। আপোনালোকে চাব পাৰে ইফালৰ পৰা আছে আৰু ইফালেও দেখুৱাব পাৰে, ইফালেও মই অলপ দেৰিকৈ দেখুৱাই দিম। আপোনালোকে চাব পাৰে বাগানটো কিমান লাম্বা। এইটো মানে মোৰ মামাহঁতৰ বাগান, তাতে মই এতিয়া কল পুলি ল'ব আহিছোঁ। আপোনালোকে চাব পাৰে মই ৰেল লাইনৰ ওপৰত আছোঁ বাৰু। এতিয়া মই হিচাপ কৰিম কেইটা হৈছে, 20টা লাগে মোক মেক্সিমাম। 1 2 5 6 7 8 9 10 11 12 13 14 15 16 17 18টা হৈছে ফাইনেলি। আৰু আমাক এতিয়া লাগে সেইটা, এয়া কি কয়, আৰু 2টা লাগে। দেখোন দিয়া, চাব পাৰে এইখিনি। মই কলগছটো 3টা বেছি কাটা খাই গ'ল। অলপ মামাই যদি দেখে অলপ ধুব মোক বাৰু, নোধোৱা নহয়। আপোনালোকে চাব পাৰে সেইখিনি আমাৰ কাটি হৈছেহি আৰু গধূলিলৈকে আপোনালোকক দেখুৱাই দিম মই কেনেকৈ লগাম বাৰু। এইটো এতিয়া মই 11টা বজাৰ পৰা কৰি আছোঁ কামখিনি। 11টা বজা শেষ হোৱাৰ পিছত এতিয়া আমাৰ 2:30 পৰা আমি কলপুলি লগাম। গাঁৱত মানে লগাব আছে কেইঘৰমান, তাৰপিছত হৈ যাব আমাৰ।